আকৌ মৰেল পুলিচৰ অকথ্য নিৰ্যাতনৰ বলি হল এগৰাকী যুৱতী বাক্সা বৰপেটাৰ হিমাপুৰীয়া ডুমুনি ঘাট সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ই ৰিক্সাত বহি থকা অৱস্থাতে এগৰাকী যুৱতীক উপযোগ কৰি সৰ ভুকু ঘুচা মাৰে একাংশ যুৱকে মইনাল হক নামৰ এজন যুৱকৰ নেতৃত্বতে এই যুৱতীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে যুৱতীগৰাকীক চলোৱা এই নিৰ্যাতনৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ভিডিঅ'টোত প্ৰায় 10 জনীয়া এটা যুৱকৰ দলে নিৰ্যাতন চলোৱা দেখা গৈছে যুৱতীগৰাকীক আৰু এই ঘটনাৰ পিছতে এতিয়া আৰক্ষীয়ে যুৱকৰ দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ইফালে মৰেল পুলিচিংৰ আন এক ঘটনা সংঘটিত হৈছে জুৰিয়াৰ কাৱেমাৰিটো চুৰিৰ অভিযুক্ত দুই কিশোৰক তালিবানী শাস্তি দিছে একাংশ লোকে উৰে নিশা দুই কিশোৰক মানসিক হাৰাশাস্তি কিশোৰ দুটাক শাস্তি প্ৰদান কৰি বন্য উল্লাস কৰে একাংশ লোকে পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিয়ে কিশোৰ দুটাক নগাঁৱৰ জুৰিয়া তৃতীয় সন্তান জন্ম দি বিপদত পৰিল দগাঁও ঢিংগাঁও পঞ্চায়ত সভানেত্ৰী বিভাগে খাৰিজ কৰিলে গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ তিনি সন্তানৰ মাতৃ হোৱাৰ বাবে খাৰিজ হ'ল গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ বিভাগীয় কৰ্তৃপক্ষৰ দগাঁও ঢিংগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী হাসনা হেলেনক বিভাগীয় নীতি নিয়ম উলংঘা কৰি তিনিটা সন্তানৰ মাতৃ হোৱাৰ বাবে সভানেত্ৰী পদৰ পৰা অপসাৰিত কৰি তেওঁৰ পদ খাৰিজ কৰিছে নতুনকৈ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে পঞ্চায়তৰ উপ-সভাপতি সাকিদুৰ ৰহমানক সাদিকুৰ ৰহমানে আনুষ্ঠানিকভাৱে সভাপতিৰ পদ দায়িত্ব লোৱাৰ গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এটা সন্তানৰ হোৱাৰ কাৰণে ডিসি অফিচৰ পৰা হেতক মানে কেনসেল কৰি পেলাই প্ৰেসিডেন্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ভালো লাগিছে অলপ বেয়াও লাগিছে যেহেতু আমাৰ আগৰজনৰ লগত আমি 4 বছৰ পাৰ কৰিলো মিলাপিতিত চলিছিলো এতিয়া হয়তো তাৰ মনটো বেয়া লাগি আছে তথাপিও দায়িত্ব দিলে যেতিয়া চলাই নিব লাগিব আমাৰ ইয়াতৰ কাম বহুত দিনৰ পৰা স্থগিত হৈ আছে তথাপিও যিমান পাৰো আৰু ৰাইজৰ সহযোগিতা কামনা কৰি পেলাই যিমান পাৰো ইমান সোনকালে কামখিনি কৰি নিবলৈ চেষ্টা কৰিম ৰাইজক এইটো আহ্বান জনাও যদি কিবা আমাৰ কাম কাজত কিবা ভুলভ্ৰান্তি হয় সিহঁতক যদি সন্মুখত কিবা লাগে যেন এনেকৈ কৰিলে ভাল হ'ব সিহঁতৰ সহায় সহযোগিতা কামনা কৰিম সামগ্ৰী যৌতুকৰ বলি হৈ মহিলাৰ মৃত্যু হৈছে ৰূপহীয়াতৰ দিলদাৰ ৰেজাক চৰকাৰৰ বিৰুদ্ধে অভিযোগ কন্যানী সন্তানৰ সন্মুখতে স্বামী শহুৰ শাহুৰ আক্ৰমণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পত্নী চিকিৎসাধীন অৱস্থাত মৃত্যু